এয়া মই ভিডিঅ' চং কৰিবলৈ গৈ ফটোহে উঠিলোঁ। ইমান দিন ভিডিঅ' কৰিব পৰা নাছিলোঁ, মাৰ অসুখ হৈছিল। ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। হাই ফ্ৰেণ্ডছ, আজিৰ দিনটো মই কি কৰিলোঁ আপোনালোকে চাবচোন। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া বাই বাই। মাক মই সহায় কৰি দিলোঁ। মাক মই পটল চেলাই দিলোঁ। মই পটল খাই খুব ভাল পাওঁ। মোৰ আইতাও পটল খাই খুব ভাল পায়। আপোনালোকে খাই ভাল পায়নে? এতিয়া পটলখিনি ধুই ল'লোঁ আৰু মায়ে ধুনীয়াকৈ ফ্ৰাই কৰি দিব। এতিয়া মই পিঁয়াজ আৰু নহৰু কাটিছোঁ, মায়ে দাইলত দিব। আয়ো চকুত ধৰিছে দে পিঁয়াজ কাটোতে। এতিয়া মই ঘৰ ঝাৰু দিছোঁ। ঘৰ ঝাৰু দিয়া কেনে হৈছে আপোনালোকে জনাব দেই। মই এতিয়া ঘৰ মুচিছোঁ। ঘৰ মুচা কেনে হৈছে জনাবচোন, কিন্তু মায়ে মোক গালি পাৰিছে।